এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ কেনেকৈ অৰুণাচলৰ সুৰা অসমলৈ সৰবৰাহ কৰিব পাৰিছে এই সৰবৰাহ কিমান দিনলৈ চলিব সঁচাকৈ বন্ধ হ'বনে এই সুৰাৰ সৰবৰাহ পেঙেৰিত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা 5জন ব্যক্তিক আটক কৰা হৈছে অসমত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ তৎপৰ হৈছে অসম আৰক্ষীও কিন্তু ইয়াৰ পিছতো প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ অবৈধ নিচাজাতীয় সামগ্ৰী ইয়াৰ মাজতে পেঙেৰি আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰি অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা আবকাৰী বিভাগৰ লগতে আৰক্ষীয়েও অব্যাহত ৰাখিছে অবৈধ অৰুণাচলী সুৰাৰ বিৰুদ্ধে অভিযান বৰডুমচা আৰক্ষী আৰু পেঙেৰি আৰক্ষীৰ কেইবা ঘণ্টা জুৰি যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰাসহ 5জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে আটকাধীন ব্যক্তিকেইজন ক্ৰমে তনয় নেয়াৰ মিণ্টু নেয়াৰ ৰূপত গুৰুং পাপু গগৈ শিবু নেয়াৰ বুলি জানিব পৰা গৈছে অৰুণাচল আৰু বৰডুমচাৰ পৰা পেঙেৰি ৰাষ্ট্ৰীয় ঘাইপথেৰে পেঙেৰি ডিগবৈৰ অভিমুখে গৈ থকা অৱস্থাত AS06R 0617 AS23X 6905 AS06L 8802 নম্বৰৰ 3খন গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰে অৰুণাচল প্ৰদেশৰ পৰা পেঙেৰি ডিগবৈৰ অভিমুখে এই গাড়ীখন অবৈধ অৰুণাচলী সুৰা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে উক্ত তথ্যৰ ভিত্তিতে অভিযান চলাই সুৰাসমূহ জব্দ কৰে আৰক্ষী দলটোৱে ইফালে জব্দ কৰা গাড়ীকেইখনৰ পৰা বিভিন্ন বেণ্ডৰ 200 কাৰ্টুন অৰুণাচলী সুৰা জব্দ কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে অভিযানৰ সময়ত পেঙেৰি আৰক্ষীক বিশেষভাৱে সহযোগ কৰে বৰডুমচা আৰক্ষীয়ে সুৰাসহ আটক কৰা ব্যক্তিকেইজনক আবকাৰী বিভাগক গতাই দিয়ে জাগুনৰ পৰা শ্যাম যাদৱৰ ৰিপৰ্ট লাইট অফ লাইফ